নমস্কাৰ সকলোকে স্বাগতম জনাই মই এটা নতুন ভিডিঅ'টি লৈ আহিছোঁ আৰু লগতে আমি মাটিৰ পৰানো কি বস্তু বনাব পাৰোঁ আৰু কিনো হয় তাৰ পৰা কি বনাব পাৰি সেই এটা নতুন ভিডিঅ' আপোনাৰ ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ আৰু আমি য'ত মাটিৰ বস্তু আমি তাত বনাইছোঁ সেই ঠাইখনৰ নাম হৈছে ঔফুলীয়া গাঁও। ঔফুলীয়া গাঁৱৰ আমি কেইজনমান ছাত্ৰ বা আৰু দুজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী আছে লগতে এজনীৰ নাম গায়ত্ৰী সোণোৱাল আৰু দুজন ছাত্ৰৰ নাম কৈ দিছোঁ দুজন ছাত্ৰৰ নাম অৰূপ সোণোৱাল দেৱজিৎ সোণোৱাল আৰু লগতে মই আছোঁ আৰু মই তেওঁলোকক কেনেকৈ বনাব লাগে সেই বস্তুটো দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। নাজানো মই কিমান দূৰ সম্ভৱ হয় এজন যুৱক হিচাপে মই তেওঁলোকক কিমানখিনি পাৰিছোঁ সেই বস্তুটো এটা আৰ্হিটো দিবলৈ চেষ্টা কৰিছোঁ আৰু নতুন আৰু বস্তু দিবলৈ মই যিমান পাৰোঁ মানে আৰু আগবঢ়াই নিবলৈ সদায় চেষ্টা কৰি যাম। আৰু যিবিলাক ছাত্ৰ বা ছাত্ৰীয়ে বনাইছে তেওঁলোকৰ বয়সটো চাইহে এইবিলাক বস্তু দিয়া হয়, কাৰণ সৰু ল'ৰা ছোৱালীয়ে যদি আমি দি দিওঁ তেওঁলোকে নোৱাৰে, কাৰণ নোৱাৰিব পাৰে, কাৰণ তেওঁলোকক আমি এই প্ৰেক্টিকেলৰ যিবিলাক বস্তু দিয়া হয় তাৰ বয়সৰ অনুযায়ী বা ক্লাছৰ অনুযায়ীহে এইবিলাক বস্তু দিয়া হয়। আপোনালোকে নাভাবিব যে আমি ইয়াত 3জন বা 4জন আছোঁ, কিন্তু আমি প্ৰথম ষ্টাৰ্টিঙত বা প্ৰথম আৰম্ভণি যেতিয়া কৰোঁ তেওঁলোকক আমি এখন বহী এখনত আপুনি এটা আঁকিবলৈহে দিওঁ। আঁকিব দিয়াৰ পিছতে তাৰ পিছৰ পৰ্যায়তে তেওঁলোকক আগবঢ়াই নি থকা হয়। নিয়াৰ উপৰিও লগতে তেওঁলোকৰ যিসকলে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে যেতিয়া তেওঁলোকে পাৰিছে বা তেওঁলোকে চেষ্টা কৰাৰ ফলত তেওঁলোকক কিমান দূৰ সম্ভৱ হয় তেওঁলোকক সকলো সম্ভৱ যেতিয়া মানে পৰাৰ পিছত তেওঁলোকক এটা প্ৰেক্টিকেলি সেই সাধাৰণ বস্তুবিলাক কৰিব দিয়া হয়। প্ৰেক্টিকেলি যেতিয়া পাৰিব লাহে এটা ওপৰ খাবলৈ যেতিয়া গৈ থাকিব সেই ওপৰ খাবলৈ গৈ থকা অৱস্থাত তেওঁলোকক আৰু কিবা এটা পাৰিব নেকি কৰিব পাৰি নেকি তেওঁলোকে সেই পদ্ধতিবিলাক তেওঁলোকক লাহেকৈ দি থকা হয়। আৰু এই ঠিক তেনেদৰে আমি এটা প্ৰাথমিক পৰ্যায়ত যিখিনি মাটিৰ বস্তু বনাইছোঁ বা অমিতা থেকেৰা ডালিম এইবিলাক হৈছে আমি প্ৰাথমিক পৰ্যায়। যিখিনি আমি পিছৰ পৰ্যায়ত মাটিৰ বস্তুবিলাক আমি মানুহৰ মূৰ্তি বা মূৰ্তিৰ কিছুমান বাঁহ শিঙৰ যিবিলাক বস্তু আমি পাছত তেওঁলোকক শিকাবলৈ চেষ্টা কৰিম, কিন্তু শিকাবলৈ চেষ্টা কৰাৰ আগতে কিন্তু প্ৰাথমিক পৰ্যায়টো অতি প্ৰয়োজন বুলি মই নিজক এজন যুৱক হিচাপে মই এইটো ভাবোঁ। কিন্তু আপোনালোকে কি ভাবে বা আপোনালোকে ৰাইজে কি ভাবিছে বা আপোনালোকে পৰামৰ্শটো কি ভাবিছে বা আপোনালোকে সেই পৰামৰ্শবিলাক দিব। মোৰ যদি ভুল হৈছে সেইখিনি আপোনালোকে শুধৰণি কৰি দিব। কিন্তু এটাই অনুৰোধ, মানুহৰ মূৰ্তি বনোৱাৰ আগতে এটা প্ৰাথমিক বস্তুবিলাক বনাই লোৱাটো বা বনোৱাটো অতি প্ৰয়োজন বুলি মই ভাবোঁ আৰু বনাব লাগিবই। আৰু প্ৰাথমিক বস্তুবিলাক যদি শিকি নলয় কিন্তু পিছৰ পৰ্যায়ত কিন্তু যথেষ্ট অসুবিধা হয়। এইখিনিতে কওঁ সকলোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্লিজ কৰি দিব। লগতে ইয়াৰ পিছত আমি আৰু নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম।